দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। দুর্গা মাকে, বলো দুর্গা মাকে। Hey guys, welcome back to a new vlog. এতিয়া ক'ত আছো চাওকচোন, চাইকেল চলাই আছো পূজাৰ বতৰ, বেলেগে বাইক লৈ পুৰা ঘূৰি আছে আৰু আমি এতিয়া এয়া পেডেল মাৰি আছো। আমাৰ এয়া সৰু জিতুমণি বৰুৱা এই আছে पेडल मारी, तो पेडल जोर लगा के मारो ना भाई। क्या कर रहा है ये क्या कर रहा है? जोर लगा। पूजार बतर जीतु अपना पूजार ब्लग निदिले तो नहब न, দিব तो লাগিব न। এতিয়া আৰু দিনটোৰ মানে এইবিলাক ভিডিঅ' দি নাথাকোঁ, অলপ দেৰিকৈ ভিডিঅ' কৰি আছোঁ, আকৌ দি আছোঁ। এতিয়া আহি আছোঁ আমি খলিহৈৰ বজাৰত, বজাৰৰ কিছু দৃশ্য দেখাম, চাই থাকক কি হয়। গাইছ বজাৰ আলু পিঁয়াজ। এতিয়া আমাক পূজাৰ বতৰ আলু পিঁয়াজ নালাগে, লাগিব এতিয়া পিষ্টল এটা। গাইছ বজাৰৰ পৰা আহিলোঁ আৰু দুটা আহি আছোঁ, মানে বজাৰত বেলেগ একো ল'ব যোৱা নাই, কিবা ঘৰৰ বজাৰ কৰিব লগা আছিল, কৰিলোঁ। আগৰ ফালে লৈ আছে কৰি কিনে এতিয়া দাড়িকেইডাল অলপ ইয়াতে চেলুন এখনত বঢ়িয়াকৈ দাড়িকেইডাল অলপ বনালোঁ। পূজা আহিছে না, আৰু মানে মই নিজে এইকেইদিন সময় পোৱা নাই দাড়ি কাটাও, সেইকাৰণে অলপমান বনাই ল'লোঁ। আৰু এতিয়া দুপৰীয়াই হ'ল, ৰাতিপুৱা তাই গৈ মানুহ বহুত ৰখি থাকি কিবাকৈ এতিয়া আহিলোঁ। আৰু এতিয়া মই ইয়াতে অলপ দেৰিকৈ গা পা ধুই কিনে তাৰপিছত পূজা চাব যাম, তো পূজাৰ ব্লগ পাব আপোনালোকৰ। 7 hours later. গাইছ এতিয়া গধূলি হ'ল আৰু আমি পূজা চাবৰ কাৰণে আহিছোঁ, একো দেখা নাপায়। বজাৰত আহিছিলোঁ, বজাৰ মানে আৰু এতিয়া সামৰিব আহিছে। গাইছ পূজা হলৰ ভিতৰত আহিলোঁ আৰু এইফালে পূজা, আৰু যিহেতু ভিতৰত সোমাব নাপায় সেইকাৰণে মানে বাহিৰৰ পৰাই দেখাইছোঁ আপোনালোকক। মানুহ ইমান নাই বাৰু, চাই দেখোন নিৰন্দা আহি আছে, নিৰন্দা মানে সেইফালে ভিতৰৰ পৰা আহিল, মই যোৱা নাই। এতিয়া আমি আছোঁ খলিহৈত দুৰ্গা পূজাত। যোৱাকালি যিটো ভিডিঅ' দেখা পাইছিলে আপোনালোকে, সেইটো আছিলে কুৰুৱাত। আৰু তাত থাকোঁতে মানে কি হ'ল, তাতে লাইটৰ কাম কৰি আছিল আৰু পোষ্টত মানুহজন উঠি আছিল, এনেকুৱাকৈ বৰ ডাঙৰ শ্বৰ্ট চাৰ্কিট এটা হৈ কিনে মানুহজন ঢুকাই যায় আৰু মানুহ বহুত জমা হয়। এনেকুৱাকৈ বেয়াও লাগিছে দেখা পাই, মানে দেখা নাপালোঁ অলপমানৰ কাৰণে, কিন্তু ভিডিঅ' দেখা পাইছোঁ। আপোনালোকৰ মই ভিডিঅ'টো নেদেখুৱাওঁ বাৰু, কিন্তু এইবিলাক ভালো নালাগে, বেয়াও লাগিছে বাৰু দেখা পাই কিনে। তো সেইকাৰণে কালি ভিডিঅ'টো আৰু সেইখিনি গধূলি নগ'লোঁ পূজাত। আজি এতিয়া আকৌ খলিহৈত আহিছোঁ। এতিয়া পূজা ইমান দেৰিলৈকে নাথাকে, যিহেতু লকডাউনৰ কাৰণে ইমান দেৰিলৈ নাথাকে, সেইকাৰণে মই যিখিনি টাইম আছোঁ সেইখিনি দেখুৱাই আছোঁ বাৰু। এতিয়া যোৱাকালি ভিডিঅ'টো আপোনাক অলপ দেখুৱাই আছোঁ, চাই ৰ'ব। বহুত বেয়া লগা হৈছে, নেদেখাও দিয়ক গোটেইখিনি। কাৰেণ্ট গুচি গ'ল আৰু এতিয়া জেনেৰেটৰৰ মোৰ লগৰ ল'ৰা আছে হেণ্ডেল মাৰিব গৈছে, আৰু লাইট আহিব, মানুহ নাই পূজাত। এতিয়া আমি যাওঁ আৰু ইয়াতে ৰখি নাথাকোঁ, ঘৰত যাম, মানে আহিম আকৌ অলপমান দেৰিকৈ। আৰু লাইট আহি গ'ল, আহি আছে তো বাই বাই। আমি আহিছোঁ দুটাই পূজা চাব, হাফ পেণ্ট পিন্ধি। এয়া এই গাড়ী ওলাব, এতিয়া আমি যাম, তো ব'লক ঘৰত যাম। তাৰপিছত আকৌ ঘৰত কিবা কিনি খাই কিনে আকৌ অলপ দেৰিকৈ পূজা চাব আহিম। এয়া খলিহৈ চক,
খলি হয় মেডিকেল চক আৰু যিসকল ইয়াৰে খলি হয় মেডিকেল চকৰ ওচৰৰ মানুহে ভিডিঅ'টো চাই আছা লাইক এটা নিশ্চয় কৰি দিবি আৰু আশা কৰি আছোঁ। আজি মঙলবাৰ আছিল, ইয়াতে বজাৰ বাৰ আছিল, সেইকাৰণে অলপ ভিৰ আছে। এতিয়া বজাৰ সামৰা হৈছে আৰু দোকানবিলাক যাই আছে। পিষ্টল পিষ্টল গাড়ী লাগিব, গাড়ী 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 হেলিকপ্টাৰ লাগিব আছে দেখা দিব হেলিকপ্টাৰ আছে। এয়া পাংখা ঘূৰি যায় ওলাই দিলোঁ AK-47 বুলি কয় মাৰি আছে এয়া এই AK-47 মাৰ আৰু এটা AK-47 এই পিষ্টল পিষ্টল Durga Puja Durga Puja তো গাইজ এয়া পিষ্টল বেচি আছোঁ আৰু গাড়ী গাড়ী বেচি আছোঁ। ললিত আৰু মই 5 টকা দি কিনে থামনেলত থকা ফটোখন উঠিলোঁ, উঠি কিনে এতিয়া বহি আছোঁ। দোকান মোৰ নহয়, দোকানখন ইয়াৰ বাৰু এনেই চবেই আহিব আমি খলি হৈ আছোঁ। 50% অফাৰ 50% অফাৰ নাই মাত্ৰ পূজা কেইদিন আৰু তাৰপিছত নহয়। এই পূজা চাব আহিছোঁ। তুমি ক'ত? গাইজ অলপ পিছত মানে ইয়াতে নাগাৰা নাম আছে ছোৱালী মানুহৰ। মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি পুজো হোক জমজমাটি নতুন সাজে সেজেছে আকাশ। আমি আছিলোঁ এতিয়া কুৰুৱাত, মানে ইয়াতে এপাক সোমালোঁ আৰু ভিডিঅ' বেলেগকৈ একো নাই, কেইটামান চিনেমেটিক শ্বট দিলোঁ কাৰণ ইয়াতে নাম চলি আছে, একো শুনা নাপায় এইকাৰণে।